আইও ৰাতিপুৱা শুই উঠি চাহকাপ খালে ভাল লাগে পাই মানুহজনীয়ে চাহকাপ দিছে আৰু খাই লওঁ অকণমানটো ভাল লাগিব কালি ৰাতি জহনিটোৰ পৰা শুব নোৱাৰিলোঁ কিনো চিঞৰ বাখৰ লগাই থাকে ঐ ঐ ঐ ঐ কোনে ক'ত যা তই ৰাতিপুৱা ক'ত দৌৰিছ হা ক'ত যা তই এই দেউতাটো পৰা মানে শান্তি নাই ভাল কাম এটা বাহিৰলৈ যাবলৈ আছে দিলে পাছফালৰ পৰা মাতি যাওঁ ক'বলৈ চিঞৰি থাকিবা মোক তই ৰাতিপুৱাই বাপেৰক তই দম দি থৈ গলি তই ইমান ডাঙৰ কামত জানো কুকুৰ টুকুৰ আপোনাৰ দমলে কোনে ভয়ে কৰিছে বাদ দিয়ক মই আহিছো আৰু দেই ই দেখিলি কেনেকে মোক দম দি থৈ গৈছে দাঁতকেইটা নিকটা গৈছো বোপা তই আহিবি ঐ কোলা এনেকে যে ৰৈ আছ কি হ'ল মন চন বেয়া নেকি তোৰ আজি মন বেয়া মানে মন বেয়া বাদে দে গোটেই মানুহটোৱে বেয়া হৈ আছো মই একদম চিন্তাত পৰি গলো একদম কালি যিখনে মোৰ লগত ঘটনা ঘটিলে কি ক'ম তোক আৰু তই বিশ্বাসেই নকৰিবি ঘটনা ঘটিলে কি ঘটনা ঘটিলে কচোন কি হ'ল মোকো ক মই তোকহে কৈছো আকৌ তই আকৌ আমাৰ বুঢ়াটোক নকবি আকৌ বুঢ়াই মোক গম পালে দিবহে আকৌ একদম কালি মই যেনেকৈ বুঢ়াটোক যেন তেনে মই বচাইছো একদম বুঢ়াটোৰ পৰা মোৰ ভয় লাগিছিল বুঢ়াক মই একদম পঠিয়াই দিছোঁ পেনে চেনে মুতিলোঁ কালি গম পাইছনে তই কালি মানে এনেকুৱা হ'ল গম পাওঁ নে আমি এই লেটেকু পাৰিবলৈ গৈছিলোঁ আমি চাৰিটা এই তিলকণ এনেকৈ কৰি আমি কেইবাটাও গৈছিলোঁ চাৰিটা আমি পাৰিবলৈ তাতে লেটেকু পাৰি আহিলোঁ অহাৰ পাছত খাই বৈ ৰাতি শুইছোঁ আহিলে নহয় মোৰ ওচৰলৈ ভূত এটা কোলা মোলা একদম মোক বোলে মুচুৰি খাম বুলি কৈছে মোৰ সেইকাৰণে কালি গোটেই ৰাতিটো নুশুলোৱে গম পাইছনে পেনে চেনে গোটেই মুঠ গুচি গ'ল কালি পাৰিলে মাথাটো গম হৈছে কথাটো আকৌ কৈছো আকৌ দাম কটাই দেখাবলৈ আহিছ कुलाई लगकर पंगा मत लेना नहीं तो ऐसा गुर मारेगा ना उड़ जाएगा ऊपर में वो कुलाई ओए तू कथा ना सो कबले दो ये सो की होला ओए ब्रेक मार आयो ये तो माइलो ओए कुलाई ब बेया भ खालु ओए काली ओए मोर লগত বৰ ডাঙৰ ঘটনা ঘটি গল ওই ঘটনা ঘটিলে কি ঘটনা ঘটিলে ওই মোর লগত ঘটাতকৈ তোৰ লগত ঘটা নাই তো কালি ওই ঘটনা কি ঘটিলে তোৰ লগত মই ক'ব না মোৰ ঘটনাটো শুন কালি বৰ বেয়াকৈ মোৰ ওচৰলৈ ভূত আহিছিলে নহয় মোক বোলে মাৰি পেলাব বোলে মই যিটো চিঞৰ দিলোঁ দেউতা আহি সুধিছে বোলে কেলৈ চিঞৰিছ মই আৰু দেউতাক বুদ্ধি কৰি পঠিয়াই দিলোঁ বোলো য়োগা কৰিছোঁ বোলো এনেকৈ গম পাইছোনে কালি ভূত লাগি আহিলে মোৰ গাত কি ক'ব সঁচাকৈ নেকি মোৰ গাটো একেই মোৰ ওচৰলৈ আহিছিলে মোৰ একদম মায়ে যেন তেনে গোটেই একদম সাহস দিলে মায়ে একদম ঠেকেচি মাৰিম ক'লে ভূত পলালে দেউতাক বাৰু যেন তেনে ফুচলাই মেলি থলোঁ আৰু ভূত লাগিছে মৰিচোন আমাক দেখি পলালে যে কি হ'ল আকৌ কোলাই বৈ তিলহঁতৰ ওচৰলৈ যাওঁ বৈচোন সিহঁতৰ লগত বা কি ঘটিলে শুনি আহোঁগৈ বৈ গৰমখনত আমি তোকে ছাড়বা नहीं तू हमको केले खाई लिली हमें তোকে ছাড়বা नहीं तू आरो की হল কি বকি যাও মু ভকাই থাকিলে রে পুচুকি হে কেলে কইলে না গো দাইটি ইয়াতে বহি আছে মই বোলো অকণমান ঠাণ্ডা হাৱা অকণ খাওঁগৈচোন গৰমত কিমান ভিতৰতে সোমাই থাকিম গছৰ তললৈকে যাওঁচোন ভালেই হ'ল দিয়ক দুইটা কথা পাতি অলপ বহি থাকিব পাৰিম ভতে চবা ইয়াতে বহিবি কিমান গৰমনো ফেনৰ বতাহ ল'বি অলপতো আৰু বেলেগ বতাহো ল'ব লাগে ন গছৰ বতাহবোৰ বেছি ভাল বহি লহি ইয়াতে তলতে ইয়াতচোন বৰ ধুনীয়া বতাহ মাৰিছ এনেই ঘৰৰ ভিতৰত ফেনখন লগাই লগাই লাইটৰ বিলবোৰ উঠাই আছোঁ ইয়াতে বহি থাকিব পাৰি দেই ককা ইমান ধুনীয়া বতাহ মাৰিছে আৰুনো কি মইনো ইয়াত কেলে বহি থাকোঁ আকৌ মই বোলো আজিকালি লাইটৰ বিল যিখনে উঠে আৰু সেইকাৰণে আধাহে উঠাওঁ মই ইয়াতহে বহি থাকোঁ বেছিভাগ ইয়াতে বহোঁ ৰাতিহে অকল শুই থাকোঁগৈ ঘৰত আপুনিও কমটো কম নহয় দেই ময়ো সেইটো সুধিহে লগাম কাইলৈ পৰা মই ইয়ালৈকে গুচি আহিম মই মানুহজনীকো লৈ আহিম আৰু ফুচুকিকো ইয়ালৈহে লৈ আহিম এনেই লাইটৰ বিলবোৰ নুঠাওঁ দেই ইয়াতে বহি থকাই ভাল হ'ব এইটো শুকানী নহয়নে কেনেকৈ দৌৰি আহিছে কি হ'ল শুকানীটো শুকানী কি হ'ল তোক এনেকৈ একদম ধপধপাই পৰি গৈছ যে কি দেখিলি কি নেদেখা বস্তু দেখিলি ঐ মই আপোনালোকৰ সেই ফুচুকি যে একদম মোৰ মুখৰ আগতে চাকু মাৰি একদম মৰি যোৱা দেখিলোঁ নহয় এতিয়া আহি থাকোঁতে
কুকুৰৰ পুতেক একে চৰে গোটেইকেইটা দাঁত হৈ যাব গম পাইছ নাই অমংগলীয়া কথাবোৰ নকবি মোৰ ফুচুকি একো নহয় গম পাইছ নাই এতিয়া ফুচুকি ধুনীয়াকৈ ঘৰত শুই আছে তই আকৌ মোৰ ফুচুকি নিজে মৰি যোৱা দেখিলি হাৰামি আয়ো ভদেকা মোক কেলে মাৰিলা মই বোলে দেখিছিলো কাৰণে কৈছো এই মাত্ৰ দেখিছো কিন্তু তাৰ পাছত চকুটা মেলি চালো ফুচুকি নাই মোক কি হ'ব পাইছিলা হ'বলা কথাটো সম্পূৰ্ণ হ'বলা নিদিলে আপুনি মোক শ্বট মাৰিয়ে দিলে ইমান জেগা মাৰিলো ঐ শুকানি তই কি সঁচাকে কৈছ নে কি তই কিবা আজি ভূতে চুতে তোক পোৱা নাইতো আজি ক'ৰবাত গৈছিলি নি তোৰ দৰকাৰ কি এই দুপৰীয়াখন তই ঘূৰি ফুৰিবলৈ অকলে অকলে এইটো বৰ ডাঙৰ কথা হৈছে দেই বাপেৰ মাৰক ক'ব লাগিব কিন্তু এইটো বৰ নঘটা গতি গৈছে নহয় মই এতিয়া শুকান আৰু কোলাইছো বা পলাইছো হেতৰ দুটা কথানো কালি ভূত লাগিলে বোলে ক'ত বোলে লেটেকু খাবলৈ গৈছিলে বোলে ভূত লাগি আহিলে ইউ গৈছিলে নি থাকে ইয়াতো ভূত লাগিলে মোৰ ভয় লাগিছে মই ইয়াৰ পৰা পলাম এতিয়া হ'লে তোৰ মাথাটো গৰম হ'ল নেকি তইও কিবা ভাং চাং খাই আহিলি নেকি হা কি ভূত লগাই আছ ভূতখন ওলাবগে হা তহঁতৰ যে একদম মূৰটো হাত কিবা এটা গৰম হৈছে নেকি তহঁতৰ গৰমত তহঁতৰ মাথাটো একেবাৰে নাইকিয়াই হৈ গ'লগে নেকি ফদে হ'বও পাৰে সিহঁতিকেইটা পিকাই ফুৰে নহয় দিনে ৰাতিয়ে গম পাইছ নাই এইবোৰ ভূত চুত লাগি আহিবও পাৰে আজিকালি দিন টকা একদম ভাল নহয় গম পাইছ নাই হ'বও পাৰে আকৌ দেই এইবোৰ বৰ ভাল কথা হোৱা নাই কিন্তু সঁচাকে কালি মানে আমি অকণমান সন্ধিয়া সময়ত লেটেকু পাৰিবলৈ গৈছিলোঁ আহোঁতে দেৰি হৈ গ'ল আমাক গোটেইকেইটাই কালি ৰাতি ভূতে জামাই ধৰিছে ককা এতিয়া কিবা এটা কওকচোন ক'লৈ যাম বাৰু আমি ये सब क्या बता रही हो तुम लोगों को भूत ने पाया चिंता मत करो मैं हूं ना मेरा चंपा डार्लिंग है ना उसको मैं जानता हूँ वो भी जानता है वो बेस को वो ले जाएगा तुम्हारा वो बेस के घर में और तुम लोगों को ताबीज दे देगा ठीक हो जाओगे चिंता मत करना পাইছ আৰু ৰাতিয়ে দিনে পিটাই থাকিবি পাইছ বেটাহঁত এতিয়া জহনীহেঁত মাৰ বাপেহঁতক ক'বলৈ দে তহঁতক ভালকৈ ধুলাই দিব হ'ব দিয়ক একো নকয় আমাৰ মায়ে গম পায় আমাৰ মায়ে ভূতক পালেহে ঠেকেচি পায় আমাক পালে ঠেকেচি নিদিয়ে আৰু আমাৰ মায়ে কৈছে একদম পালে হেনো ঠেকেচি পেলাব আৰু খাবলৈ মন গৈছিলে কাৰণেহে গৈছিলোঁ যেনিবা তাতেনো কি হয় ভূত লাগিলে এতিয়া আকৌ আমি তাবিজ লৈ আকৌ ভূতো খেদিম নহয় জখনীয়াটো মুখখন চা লাও পাত কচু পাত ইয়াক দেৱে চব ভালকৈ মুখ চলাবলৈ আহিছে ডাঙৰ লগত সমানে ভূতৰ লগত সমানে লাগিব নোৱাৰিলি মুটি ভাগি গ'লিগৈ এতিয়া আকৌ মোৰ লগত মুখে টকাটকি কৰিবলৈ আহিছ একেচ পাত ছয় একেবাৰে বাপে আমাৰ বেয়া দেখি যাবি সোনকালে তাবিজটা লৈ নহ'লে আজি ৰাতিপুৱা এখন মুঠি হাগি থাকিব লাগিব মই আজি এখন যিখনে দেখিলোঁ আৰু মোৰ একদম মানে সাগুনে মূৰটো লাগি আছে সোনকালে লৈ ব'লকচোন ব'লক যাওঁগৈ মই বা তহঁতক বেজৰ ওচৰলৈ লৈ যাম বা চম্পাই ডালিঙৰ ওচৰলৈও লৈ যাম কিন্তু তহঁতি আকৌ মোক ফুল এটা দিব লাগিব তাৰ বিনিময় দেই কৈ দিলোঁ আপুনি চিন্তা কৰিব লাগে ব'লক ফুল নালাগে যি লাগে চব দিম আপুনি মুঠতে আমাক ভূতটো খেদাই দিয়ক আমাৰ গাৰ পৰা আমি মুঠতে ভালকৈ শুবলৈ আৰু শান্তিয়ে থাকিবলৈ পালেই হয় আৰু ব'লক ঐ দাইটি আকৌ হেৰি ফুলটো দিলে আকৌ মোকো এপেকমান দিব আকৌ আহিম আকৌ ৰাতি আপোনাৰ ওচৰলৈ দেই পাহৰি নাযাব ময়ো আছোঁ আকৌ ফুল লাগে বুঢ়া চালা মোক দম দি পিনে এতিয়া ফুল খা আমাৰ পাছে ফুল খাবলৈ আহিছে সৰুহঁতে দিলোৱে আছে ন একদম হ'ব চিন্তা নকৰিবি হা এতিয়া মেইন কামটো আগে কৰি লওঁ তাৰপিছতে ফুল শাক কি পাম আৰু এতিয়া ফল আমি নমস্কাৰ ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু বেয়া পায় নেকি বাৰু চেনেলটো ছাবস্ক্ৰাইবেই কৰি নিদিয়ে ইমান মানুহে চাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে মই আগবাঢ়ি যাব পাৰিম ইমান কষ্টকৈ আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনাই আপোনালোকে যেন মোক ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ক'ৰ পৰা চাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোক জনাব দেই হয় দেই আমাক ইমান বেয়া পায় একদম চাই পিনে আমাক ছাবস্ক্ৰাইবেই কৰি নিদিয়ে আৰু ক'ৰ পৰা চাই আছে আমাক কমেণ্ট কৰি জনাব আকৌ আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰো কৰি দিব ধন্যবাদ আৰু ভিডিঅ'টো ভাল পালেও এটা কমেণ্ট কৰিব আৰু বেয়া পালেও কমেণ্ট কৰিব বেয়া যদি পায় ভাল কৰিবলৈ চেষ্টা কৰিম আৰু ভাল যদি পাইছে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ